এই দোস্ত কি খবৰ? মই আজি আপোনালোকলৈ এটা নতুন আপডেট লৈম। কাৰণ আপোনালোকৰ ঘৰত নিশ্চয় এইখন চাউলৰ কাৰ্ড আছে। এইখন চাউলৰ কাৰ্ড নিশ্চয় আছে। এই চাউলৰ কাৰ্ডখনত আগতে আপোনালোকে কেজি 3 টকাকৈ ক্ৰয় কৰিব লগা হৈছিল, কিন্তু এতিয়া নালাগে। এতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰৰ নিৰ্দেশত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই চাউলৰ কেজি 3 টকাৰ পৰা 1 টকা কৰিছে। আৰু যিবিলাক পাহৰীয়া অঞ্চল আছে, সেই পাহৰীয়া অঞ্চলবিলাকক 1 টকাও ভৰিব নলগাকে, এটাও দিব নালাগে, ক্ৰয় কৰোঁতে বিনামূলীয়া চাউল গ্ৰহণ কৰিব। আমাৰ বাবে চৰকাৰৰ এই কণ্ট্ৰলৰ চাউল, সুলভ মূল্যৰ চাউল কিনিয়াত আমাৰ এটা অংশ। কাৰণ আমাৰ যিবিলাক গৰীব দুখীয়া মানুহ আছে, সেইবিলাকে হয়তো খাবৰ বাবে এমুঠি ভাত নাপায়। সেই সময়ত এইখন কাৰ্ড ওলাইছে আৰু এতিয়া চাউলৰ কেজি 1 টকা হৈছে। মাৰ্চৰ মাহৰ পৰা চাউলৰ কেজি মাত্ৰ 1 টকা, আৰু পাহৰীয়া অঞ্চলবিলাকৰ বাবে একেবাৰে বিনামূলীয়া। সো ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইবটো কৰিব।